Hey guys, good evening. এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইছ আপোনালোকে যাতে ভিডিঅ'টোত কোনো ধৰণৰ বিতৰ্ক সৃষ্টি নকৰে আৰু মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিলে আৰু বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আমাৰ ৰাজ্যখনত বিভিন্ন ধৰ্ষণ কাণ্ড সংঘটিত হৈ আছে আৰু দোষীয়ে বৰ্তমান উচিত শাস্তি পাইছে আৰু বৰ্তমান সংঘটিত হৈ আছে বিভিন্ন ধৰ্ষণ কাণ্ড বিভিন্ন বলৎকাৰ এনেকুৱা ধৰণৰ বিভিন্ন ঘটনা আমাৰ নাৰীসকলৰ ওপৰত সংঘটিত হৈ আছে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে। ডেকাই হওক, বুঢ়াই হওক, বৃদ্ধই হওক, ল'ৰাই হওক, এনেকুৱা ধৰণৰ বিভিন্ন মানে আক্ৰমণ সংঘটিত হৈ আছে আমাৰ নাৰীসকলৰ ওপৰত আৰু বৰ্তমান আমাৰ ৰাজ্যখনত নাৰী কেতিয়া সুৰক্ষিত হ'ব ইয়াক লৈ এক চিন্তিত বিষয় হৈ পৰিছে আৰু আমাৰ এই অসম নামৰ ৰাজ্যখনত প্ৰায় 40ৰ পৰা 45টামান ধৰ্ষণ কাণ্ড বৰ্তমান সংঘটিত হৈ গ'ল আৰু বৰ্তমান এক ৰাজ্যৰ পৰিস্থিতি খুবেই বেয়া হৈ পৰিছে আৰু যিহেতু আমাৰ মহিলাসকল আমাৰ ৰাজ্যখনতেই যদি সুৰক্ষিত নহয় তেতিয়াহ'লে বিদেশত বা বহিৰাজ্যত কেনেকৈ সুৰক্ষিত হ'ব মহিলাসকল আপোনালোকে কওকচোন। এক চিন্তাৰ বিষয় আৰু ৰাজ্যখন কোনফালে গতি কৰিছে আৰু ভৱিষ্যত কি হ'ব আমাৰ নৱপ্ৰজন্মই কেনেকুৱা এটা পৰিৱেশৰ মাজত মানে জীয়াই থাকিব বা বসবাস কৰিব, কেনেকুৱা এটা পৰিৱেশৰ সন্মুখীন হ'ব আগলৈ বা আগন্তুক দিনত অসমৰ পৰিস্থিতি কেনেকুৱা হ'ব ইয়াক লৈ এক চিন্তাৰ বিষয় হৈ পৰিছে। আপোনালোকে হয়নে নহয় ভাবি চাওকচোন যে আমাৰ ৰাজ্যখনত যদি প্ৰতিদিনাই মহিলাসকলক যদি মানে ধৰ্ষণ বা এনেকুৱা ধৰণৰ যদি বা বলৎকাৰ এনেকুৱা ধৰণৰ যদি আক্ৰমণ কৰি থকা হয়, এনেকৈ যদি আমাৰ মহিলাসকল যদি মানে মৃত্যুৰ মুখত পৰিব লগা হয় বা এনেকুৱা ধৰণৰ যদি ঘটনা প্ৰতিদিনাই বৃদ্ধি পাই থাকে কি হ'ব আমাৰ মহিলাসকল বা ৰাজ্যৰ পৰিস্থিতি কি হ'ব আপোনালোকে ভাবকচোন। হয়নে? আৰু মোৰ ফালৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈও এক অনুৰোধ থাকিল আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যাতে এনেকুৱা ধৰণৰ বোৱাৰীৰ ওপৰত এনেকুৱা ধৰণৰ বা ৰিলছ বনোৱাৰ ওপৰত এনেকুৱা ধৰণৰ কমেণ্ট কৰাৰ ওপৰত এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ আগত আপোনালোকে যাতে উচিত শাস্তি প্ৰদান কৰে আৰু যাতে এনেকুৱা ধৰণৰ ব্যৱস্থা যাতে গ্ৰহণ কৰে চৰকাৰৰ ফালৰ পৰা মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিল যাতে আপোনালোকে উচিত মানে ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে অসমৰ পৰিস্থিতি খুবেই বেয়া হ'ব আৰু যুৱতীসকল মানে বহুতো মানে এক বেয়াৰ দিশলৈ বা এক বেয়াৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব আৰু সুৰক্ষিত তেওঁলোকৰ কাৰণে নহয়। তোৰ লাষ্ট লাগে, তোৰ মান সন্মান নাই, তোৰ সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে তহঁতি নিজৰ পেট দেখাও, তহঁতি নিজৰ বুকু দেখাও, তহঁতি ইনষ্টাগ্ৰামত ৰিলছ বনাও, ফেচবুকত ৰিলছ বনাও, মেখেলা দাঙি দেখাও, আমুক তামুক, তোৰ আল বাল এইবোৰ দেখাবলৈ তোৰ কি লাষ্ট নালাগে তোৰ? তো গাইছ আপোনালোকে যদি মোৰ নয়ন পুষ্পা ব্লগ চেনেলটোত নতুনকৈ ভিডিঅ'সমূহ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু শেষলৈকে চাব। আৰু গাইছ খুবেই বেয়া লাগিছে যিহেতু এনেকুৱা ধৰণৰ ঘটনা তহঁতৰ কাৰণে সংঘটিত হৈ আছে। তহঁতি অলপ সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে তহঁতি নিজৰ দেহা বিক্ৰী কৰিবি নেকি? তহঁতি কচোন, তহঁতি ইমানো তললৈ নামিবি নে? তহঁতৰ ইমানো মূল্য নাই নে? তহঁতি নিজকে কি বুলি ভাব? তহঁতি মেক্সি বনাই তহঁতি মেক্সি পিন্ধি তহঁতি স্পৰ্টিং পিন্ধি তহঁতি হাফ পেণ্ট পিন্ধি অসমীয়া বোৱাৰী হিচাপে তহঁতি চাদৰ মেখেলা পিন্ধিব লাগে। তহঁতি নিজকে কি বুলি ভাব? তহঁতি নিজকে কি বুলি ভাবি আছ যে এখন বলিউড নেকি? এখন আমেৰিকা বুলি ভাবিছ নেকি? তই এই হাফ পেণ্ট পিন্ধি তহঁতি স্পৰ্টিং পিন্ধি যে দিন কটাম যে এখন অসম হয়, বুজি পাইছ নে? এখন অসম হয়। অসমত অসমীয়া বোৱাৰীয়ে সদায় চাদৰ মেখেলা পৰিধান কৰিব লাগে আৰু এইটো সদায় বাধ্যতামূলক আৰু ইয়াত যাতে আপোনালোকে কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নকৰে আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আৰু গাইছ আপোনালোকে ভাবে নেকি যে ধৰ্ষণকাৰী অকল পুৰুষেই বা বৃদ্ধই বা যুৱকেই এনেকুৱা ধৰণৰ আপোনালোকে ভাবে নেকি? নে বহিৰাগতই যে আপোনালোকে অকল ধৰ্ষণকাৰী অকল যুৱকেই যে তেনেকুৱা একো নহয় বা বৃদ্ধসকল তেনেকুৱা নহয়, যে আচল ধৰ্ষণকাৰী কোন আপোনালোকে A to Z জানিব। ভিডিঅ'টো অকল স্কিপ নকৰি চাওক। আচলতে যে এচাম বোৱাৰীয়ে যে ইনষ্টাগ্ৰাম যে ফেচবুক বা বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত যে নিজৰ অকণমান জনপ্ৰিয়তাৰ কাৰণে যে অলপমান লাইক কমেণ্ট ভিউজৰ কাৰণে নিজৰ যে যিবোৰ ব্যক্তিগত বস্তু সেইবোৰ দেখাব কিয় লাগে আপোনালোকে কওকচোন। ছ'চিয়েল মিডিয়াত যে অসমীয়া বোৱাৰী হিচাপে তুমি চাদৰ মেখেলা পিন্ধা, তুমি চাদৰ মেখেলা পৰিধান কৰা, তোমাকো ৰিলছ বনাবলৈ বা এনেকুৱা ধৰণৰ এচাম বোৱাৰীয়ে অসমত বিভিন্ন ধৰণৰ এনেকুৱা মানে ইনষ্টাগ্ৰামটো নষ্ট কৰি পেলাইছে, ফেচবুকটো নষ্ট কৰি পেলাইছে। কিয় বাৰু? তোমালোকৰ মান সন্মান নাই? তোমালোকৰ ঘৰত যে হাজবেণ্ড নাই? তোমালোকৰ ঘৰত কি মা দেউতা নাই? তোমালোকৰ ঘৰত ল'ৰা ছোৱালী নাই? তোমালোকে যে এনেকুৱা ধৰণৰ সামাজিক মাধ্যমবোৰত আহি এনেকুৱা ধৰণৰ কিয় এক বেয়াৰ পৰিৱেশ সৃষ্টি কৰা? এনেকুৱা ধৰণৰ কিয় এক মানে তোমালোকে কিয় এনেকুৱা ধৰণৰ এটা বেয়া পৰিৱেশ সৃষ্টি কৰিবলৈ কিয় হয় সামাজিক মাধ্যমত কোৱাচোন? যে সামাজিক মাধ্যম ছ'চিয়েল মিডিয়া যে ইনষ্টাগ্ৰাম যে ফেচবুক টুইটাৰ বা ইউটিউব যে ঘৰখন যেনেকৈ চাফা কৰি থোৱা তেনেকৈ ইনষ্টাগ্ৰামটোৱে হওক বা ফেচবুকটোৱে হওক বা টুইটাৰটোৱে হওক বা ইউটিউবে হওক তেনেকৈ চাফা কৰি থ'বলৈ শিকা, হয় নহয়? তোমালোকৰ কাণ্ড জ্ঞান নাই, তোমালোকৰ মান সন্মান নাই, তোমালোকে নিজকে কি বুলি ভাবা? অলপ জনপ্ৰিয়তাৰ কাৰণে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে তোমালোকে কি লেংটা হৈ নাচিবা? যে অৰ্ধলংগ হৈ নাচিবা? তোমালোকৰ লাজ নাই, তোমালোকৰ মান সন্মান নাই। ধিক্কাৰ জনাইছোঁ। তোমালোকে যদি এনেকুৱা ধৰণৰ যদি প্ৰাইভেট বস্তুবোৰ পেট দেখায়, বুকু দেখায় বা আন কিবা দেখায় যদি তোমালোকে ভিডিঅ' বনাই থাকা, ভাল বস্তু দেখিলে ল'ৰাই হওক বা বৃদ্ধই হওক লোভ কৰিব, হয় নহয় কওকচোন? যদি তোমালোকে এইবোৰ বস্তু দেখুৱাই থাকা তেতিয়াহ'লে
তোমালোকৰ বদলি যে ছোৱালীসকল যে ধৰ্ষণ হৈছে প্ৰতিদিনাই মৃত্যুৰ মুখত পৰিব লগা হৈছে তোমালোকে এইটো কথা চিন্তা কৰিছে নাই লাজ নালাগে তোৰ মান সন্মান নাই তোৰ চি এনেকুৱা ধৰণৰ ঘটনা তোৰ কাৰণে বৃদ্ধি পাইছে আমাৰ ৰাজ্যখনত বুজিছ নাই তোৰ নাক নাই তোৰ চি অলপ জনপ্ৰিয়তাৰ কাৰণে তহঁতি এনেকুৱা ধৰণৰ বা পেট উলিয়াই বুকু দেখাই ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাওঁ ৰিলচ বনাওঁ এনেকুৱা ধৰণৰ কিছুমান মন্তব্য কৰ ল'ৰাসকলক আকৰ্ষিত কৰিবলৈ কাৰণে বৃদ্ধসকলক আকৰ্ষিত কৰিবলৈ কাৰণে তোৰ মান সন্মান নাই তোৰ গিৰিয়েৰ নাই তোৰ টকা পইচা নাই তোৰ টকা পইচা থাকিলেও তোৰ যে এনেকুৱা ধৰণৰ তহঁতি মন্তব্য কৰ এনেকুৱা ধৰণৰ ৰিলচ বনা ফেচবুকত বা ইনষ্টাগ্ৰামত তোৰ এনেকুৱা ধৰণৰ তহঁতি কি বুলি ভাব নিজকে কি বুলি ভাব কমেণ্ট কৰ তহঁতৰ যদি দম আছে আৰু গাইছ হয়তো এনেকুৱা ধৰণৰ বোৱাৰী আছে আপোনালোকৰ ওচৰতো আছে বা আপোনালোকৰ গাঁৱতো আছে বা আমাৰ এইফালেও আছে বা আমাৰ ওচৰতো আছে বা বৰ্তমান দেখিবলৈ পোৱা গৈছে এনেকুৱা আছে বোৱাৰীয়ে সামাজিক মাধ্যমত এক বহুত বেয়া পৰিৱেশৰ সৃষ্টি কৰি আছে বহুত লেতেৰা পৰিৱেশৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমটোত বহুতেই বেয়া লাগিছে যিহেতু অসমীয়া বোৱাৰী হিচাপে তহঁতি অসমীয়া চাদৰ মেখেলা পিন্ধ আকৌ মেক্সি বা চুইজাৰ বা স্পৰ্টিং বা জিন্স বা হাফ পেণ্ট তোৰ পিন্ধিবলৈ কি দৰকাৰ ৰিলচ বনাব কি দৰকাৰ এনেকুৱা ধৰণৰ বেয়া মন্তব্য কৰি ৰিলচ বনা চাদৰ মেখেলা পিন্ধি ধুনীয়াকৈ ৰিলচ বনা তোৰ কোনো বেয়া কমেণ্ট নিজে নহয় তহঁতি যদি নিজৰ পেট দেখাওঁ তহঁতি যদি নিজৰ বুকু দেখাওঁ তহঁতি এইবোৰ কি আৰু ভাল বস্তু দেখিলে সকলোৱে লোভ কৰিব সেইটো তহঁতিও বুজি পাইছ চাগে চি অলপ সস্তে জনপ্ৰিয়তাৰ কাৰণে তহঁতি আকৌ পাহাৰ দেখাওঁ আকৌ এইবোৰ কি আকৌ কমেণ্টত বুজাবলৈ আহ মোক ভাল পাওঁ নে নাপাওঁ মই শকত দেখিন মই লেং ফালিব পাৰোঁ নে নোৱাৰোঁ আল পাল এইবোৰ নটংকি তোৰ কিহৰ যিমান পাৰে ৰিপৰ্ট মাৰ্ক এনেকুৱা ধৰণৰ একাউণ্টবোৰ অসমীয়া বোৱাৰী হিচাপে সিহঁতৰ লাজ নালাগে সিহঁতৰ মান সন্মান নাই আৰু মাইনাহঁত তোমালোকে যাতে এনেকুৱা ধৰণৰ অভদ্ৰামী এনেকুৱা ধৰণৰ মন্তব্য সামাজিক মাধ্যমত আহি নকৰা আৰু মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিলে নকৰা বুলি আৰু মাইনাহঁত তোমালোকে য'তে আছা সুখত থাকা আৰু ধুনীয়াকৈ থাকা আৰু এনেকুৱা ধৰণৰ মন্তব্য এনেকুৱা ধৰণৰ অভদ্ৰামী আহি সামাজিক মাধ্যমত নকৰিবা আৰু এনেকুৱা ধৰণৰ মানে কামবোৰৰ পৰা চৰকাৰ প্ৰশাসনে উচিত তদন্ত ঘোষণা কৰিব লাগে উচিত ব্যৱস্থা ল'ব লাগে আৰু মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিলে আৰু গাইছ ভিডিঅ'টো তাতে কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নকৰে আৰু চুলিদাৰী মানে কাটি দিছোঁ আজি যিহেতু গৰম বহুত পৰিছে আৰু কেনেকুৱা লাগিছে এবাৰ জনাই দিব আৰু গাইছ আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ'লৈ ধুনীয়াকৈ আহিছোঁ টাটা বাই বাই জয় অসম